আগৰ ভিডিঅ'সমূহ আপোনালোকে যেনেকৈ মোক মৰম আৰু সঁহাৰি জনালে তেনেকৈ এই ভিডিঅ'টিও আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। মই ৰিমঝিমে মোৰ চেনেল ৰিমঝিম মিনিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি আপোনালোকলৈ ইংৰাজী আখৰৰ পৰানো কেনেকৈ ছবি আঁকিব পাৰি তাৰে পঞ্চমটো অৰ্থাৎ শেষৰটো ভিডিঅ' আপোনালোকলৈ লৈ আনিছোঁ। যদিহে আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলত গৈ আপোনালোকে চাই ল'ব বুলি আশা ৰাখিলোঁ আৰু মই ডেছক্ৰিপশ্যন বক্সতো লিংকসমূহ দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে আপোনালোকৰ কণমানিসকলক আখৰ পৰিচয় দিয়াৰ লগতে ছবি আঁকিবলৈ আগ্ৰহী কৰিব বুলি আশা ৰাখিলোঁ। কণমানিসকলে আখৰো চিনি পালে, ছবি আঁকিবলৈ শিকিলে আৰু সিহঁতৰ বাবে দুয়োটাই কাম সহজ হৈ গ'ল, নহয় জানো? যদিহে আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে তলত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব। ইংৰাজী আখৰৰ পৰানো কেনেকৈ ছবি আঁকিব পাৰি তাৰে এইটো শেষৰটো ভিডিঅ' হয় আৰু যদিহে আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে মই লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে তলত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। আপোনালোকে ছবিসমূহ আঁকিবলৈ চেষ্টা কৰিছেনে? যদি কৰা নাই আঁকিবলৈ চেষ্টা কৰিবচোন। দেখাত যেনেকৈ সহজ, আঁকিবলৈও খুবেই সহজ হয়। এতিয়া আহিছোঁ ভি আখৰলৈ। ভি আখৰৰ পৰানো আমি কি ছবি আঁকিব পাৰোঁ চাওঁ আহকচোন। হৈ গ'লনে এটি ধুনীয়া চৰাই। এতিয়া আহিছোঁ ডব্লিউ আখৰলৈ। ডব্লিউ আখৰৰ পৰানো আমি কি ছবি আঁকিব পাৰোঁ চাওঁ আহকচোন। এই ভিডিঅ'টিৰ জৰিয়তে শিকাৰুসকলৰ লগতে কণমানিসকলেও ছবিৰ প্ৰতি আকৰ্ষিত হ'ব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। এতিয়া আহোঁ এক্স আখৰলৈ। এই আখৰটোৰ পৰানো আমি কি ছবি আঁকিব পাৰোঁ চাওঁ আহকচোন। চাই থাকোঁতে চকুৰ প্ৰচাৰতে কিমান ধুনীয়া এটি ছবি হ'ল, নহয় জানো? এতিয়া আহিছোঁ ৱাই আখৰলৈ। এই আখৰটোৰ পৰা আমি কি ছবি আঁকিব পাৰোঁ চাওঁ আহকচোন। চাওকচোন, হ'লনে এটি খুবেই ধুনীয়া ছবি। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে তলত থকা বেল আইকনটো ক্লিক কৰিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। ভিডিঅ'টো সামৰাৰ আগতে আহকচোন ইংৰাজী আখৰৰ শেষৰ আখৰটোৰ পৰানো আমি কি ছবি আঁকিব পাৰোঁ তাকে চাওঁ। লগতে পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ। ধন্যবাদ। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ। এতিয়া আহিছোঁ জেড আখৰলৈ। এই আখৰটোৰ পৰানো আমি কি ছবি আঁকিব পাৰোঁ চাওঁ আহকচোন। পুনৰবাৰ কৈছোঁ, যদিহে আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে তলত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব।
তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। জেড আখৰৰ পৰা আমি এনেকৈ এটি ধুনীয়া ছবি আঁকিব পাৰোঁ। লগতে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ।